হাসি হাসি পড়ব ফাঁসি দেখবে ভারতবাসী, একবার বিদায় দে রে মা ঘুরে আসি। ভারতীয় স্বাধীনতা আন্দোলনৰ কনিষ্ঠতম বিপ্লৱী শ্বহীদ ক্ষুদিৰাম বসুৰ আজি আত্মত্যাগৰ 111তম বাৰ্ষিক। ক্ষুদিৰাম বসু আছিল এগৰাকী বিপ্লৱী। ভাৰতত স্বাধীনতা ঘূৰাই অনাৰ বাবে তেখেতে আন্দোলন কৰিছিল আৰু ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদি পঠিয়াবলৈ যথেষ্ট চেষ্টা কৰিছিল। তেখেতে ব্ৰিটিছ বিচাৰক মেজিষ্ট্ৰেট কিংফৰ্ষ্টৰ গাড়ীত বোমা নিক্ষেপ কৰিছিল, কিন্তু ভাগ্যৰ পাকত সেই বিচাৰক বাচি গৈছিল আৰু ইয়াৰ পৰিৱৰ্তে দুগৰাকী ব্ৰিটিছ মহিলাৰ মৃত্যু হৈছিল, যাৰ ফলত ক্ষুদিৰামক গ্ৰেপ্তাৰ কৰা হয় আৰু বিচাৰ কৰি তেখেতক ফাঁচীৰ দিন ধাৰ্য কৰে। আৰু সেই দিনটো আছিল 1808 চনৰ 11 আগষ্ট। ঠিক আজিৰ দিনতেই তেখেতক নিজৰ দেশৰ বাবে নিজকে বলিদান কৰি থৈ গৈছিল। তেখেত এগৰাকী বঙালী ভাৰতীয় নাগৰিক আছিল, বিপ্লৱী আছিল, যিজনে নিজৰ দেশৰ বাবে মাত্ৰ 18 বছৰ বয়সতে নিজক বলিদান কৰি থৈ গৈছিল। আজিৰ দিনটোক তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু আমি সেইসকল বঙালী যিসকলক কিছুমান ইতিহাস নাজানা ব্যক্তিয়ে বা লোকে কয় যে বঙালীৰ কি ইতিহাস আছে, বঙালীয়ে ভাৰতত কি কৰিছে। ভাৰত এখন ৰাজ্যলৈ গঠিত হোৱা নাই। ইয়াত বঙালী পশ্চিমবংগতো থাকিব পাৰে, ত্ৰিপুৰাতো থাকিব পাৰে, অসমতো থাকিব পাৰে, মেঘালয়তো থাকিব পাৰে, ঝাৰখণ্ডতো থাকিব পাৰে। আমি ভাৰতীয় হয়, ভাৰতৰ হিন্দু বঙালী ভাৰতীয় হয় আৰু ইতিহাস আছে, বহু ইতিহাস আছে। যিসকল ব্যক্তিয়ে হয়তো নাজানে, তেওঁলোকে বিতৰ্ক কৰে যে বঙালীৰ ইতিহাস নাই। বঙালীৰ বহু ইতিহাস,